মই বৰ্তমান উপস্থিত আছোঁ আমাৰ প্ৰণামিকা বৰা। আচলতে প্ৰণামিকা বৰাই এইখন গৃহৰ পৰাই এই HSLC 2022 তেওঁ 5টা বিষয়ত লেটাৰ পাই 87% সহকাৰে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আচলতে তেওঁ ঘৰুৱা পৰিৱেশ অত্যন্ত দুৰ্বল যদিও তেওঁ এই ঘৰখনৰ পৰাই অতি জ্যোতিষ্কভাৱে তেওঁ জিলিকি পৰিছে। আমি প্ৰণামিকা বৰাই কি ধৰণে তেওঁ পদক্ষেপ লৈছিল পৰীক্ষা সম্পৰ্কত তাক আমি জানিবলৈ চেষ্টা কৰিম। আহক আমি প্ৰণামিকা বৰাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰণামিকা বৰাৰ ঘৰ আচলতে পৰীক্ষা 2022 কি ধৰণে প্ৰিপেৰেশ্যন কৰিছিল, আমি মাক আছে দেউতাক আছে, তেওঁলোকৰ পৰা আচলতে সবিশেষ আমি জানিব চেষ্টা কৰিম। 5টাকৈ বিষয়ত তেওঁ লেটাৰ পৰা আচলতে উজ্জ্বল ভৱিষ্যত তেওঁ আমি আগন্তুক আহিবলগীয়া দিনটোত যাতে তেওঁ উজ্জ্বলময় হওক, তাৰপিছত আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু তেওঁ আচলতে কি ধৰণে প্ৰিপেৰেশ্যন কৰিছিল, কেনেকৈ এই ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিল আমি জানিবলৈ চেষ্টা কৰিম। ৰিজাল্টত তোমাৰ অনুভৱ কেনে, আজিৰ দিনটোত তোমাৰ কেনে অনুভৱ হৈছে, কি ক'বা? খুব ভাল লাগিছে। আচলতে ভবাই নাছিলোঁ ইমান এটা ভাল ৰিজাল্ট হ'ব বুলি। তুমি কোন বিদ্যালয়ৰ পৰা? মই জনকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। তোমাৰ যিটো ৰিজাল্ট হৈছে তাৰ ৰিজাল্টৰ পাৰ্চেণ্টেজ বা কোন বিষয়? মই 6টাৰ ভিতৰত 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। ইংলিছত অলপ 5 এটা কমিলে লেটাৰ মাৰ্কছৰ বাবে। মোৰ পাৰ্চেণ্টেজ 87 হৈছে। তোমাৰ আগন্তুক পৰিকল্পনা কি, কিহত পঢ়িম বুলি ভাবিছা? তোমাৰ কি এনে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি, বা তেনে কিবা প্ৰকাশ ক'বা নেকি, বা ক'ত পঢ়িবা? ছায়েন্সতে আচলতে পঢ়িম বুলি ভাবি থৈছোঁ, কিন্তু ঘৰৰ সুবিধা অনুসৰিয়ে এডমিশ্যনটো ল'ম বুলি ভাবিছোঁ। আৰু এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাই নেকি, কোন কলেজত ল'বা বা কোন হায়াৰ ছেকেণ্ডাৰীত পঢ়িবা? নাই, তেনেকৈ সিদ্ধান্ত ল'ব পৰা নাই। মনতে তুমি ছায়েন্সত পঢ়িম বুলি তুমি ভাবি কৰিছা। তুমি এনে এটা ইমান ধুনীয়া ৰিজাল্ট, আমি ভাবিছোঁ বহুত ধুনীয়া ৰিজাল্ট, কাৰণ 5টা বিষয়ত তুমি লেটাৰ পাইছা। আৰু তোমালোকৰ যি তোমাৰ আচলতে মই জনাত তোমাৰ কোনো টিউশ্যন বা তেনে ৰেফাৰেঞ্চ বা তেনেকুৱা কোনো হেল্প নাই, নিজস্বভাৱে তুমি ৰিজাল্ট এটা কৰিছা। আৰু আমি অত্যন্ত সুখী, মই ওচৰঘৰীয়া আৰু মই সুখী। তোমাৰ এই ৰিজাল্টত তুমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলা, বা আমাৰ আগন্তুক আহিবলগীয়া ছাত্ৰ ছাত্ৰীক বা তোমাৰ তলৰ চামক তুমি কি ক'বা, তুমি কেনেধৰণে 2 বছৰ দিন লকডাউন পিৰিয়ডত আচলতে কোনো ক্লাছ হোৱা নাছিল, তেনেকুৱা এটা পৰিৱেশত আচলতে এটা খুব সুন্দৰ ৰিজাল্ট। এই যি আমাৰ লকডাউনত তুমিতো ক্লাছ কৰিবলৈ সক্ষম হোৱা নাছিলা, এনে সময়ত তুমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলা বা কিমান ঘণ্টা পঢ়িছিলা, কি ধৰণৰ তুমি কিমান সময়লৈকে ৰাতি কিমান সময়লৈকে পঢ়িছিলা, ৰাতিপুৱা কিমান সময়ত উঠিছিলা, এনে কি ক'বা? হয়, আচলতে লকডাউনত বহুত কষ্টৰ সন্মুখীন হৈছিলোঁ। একচুৱেলি লগৰবিলাকে ক্লাছ কৰি আছিল, আমাৰ ফোন নাছিলে কাৰণে মই ক্লাছ কৰিব পৰা নাছিলোঁ। ওচৰৰ শিক্ষাগুৰুসকলৰ পৰাই মই যিখিনি টান পাইছিলোঁ তাৰ পৰা শিক্ষাগুৰুসকলৰ পৰা হেৰি কৰিছিলোঁ। মই একচুৱেলি লকডাউনৰ সময়কণ ভবাই নাছিলোঁ আকৌ যে এনেকুৱা এটা পৰিস্থিতি আহিব, পৰীক্ষা হ'ব। একচুৱেলি হাফ ইয়াৰলিলৈকে পৰীক্ষা নোহোৱাৰ সম্ভাৱনা আছিল কাৰণে মই তেনেকৈ প্ৰিপেৰেশ্যন চলোৱা নাছিলোঁ। একচুৱেলি হেড ছাৰে এবাৰ আমাৰ স্কুলৰ লাষ্ট ইয়েৰ আছিলে, হেড ছাৰ ৰিটায়াৰ। তাৰপৰা ছাৰে মোক এদিন ক'লে যে এইবাৰ মই স্কুলখনৰ গৌৰৱৰ বাবে ডিষ্টিংশ্যন এটা বিচাৰোঁ, তই যদি মোৰ আশা পূৰণটো কৰিব পাৰ একদম মানে। ছাৰে ৰিকুৱেষ্ট কৰিলে, তাৰপৰা মই হাফ ইয়াৰলি পাছৰ পৰা মানে মোৰ এইমত আহি গ'লোঁ। বহুত কষ্ট কৰিছিলোঁ একচুৱেলি, ইমানো কষ্ট কৰা নাছিলোঁ। মই বেলেগৰ দৰে এনেকৈ পঢ়াও নাছিলোঁ, যিকণ পঢ়িছিলোঁ মন দি ভালদৰে পঢ়িছিলোঁ। তুমি এনেই টিচাৰৰ পৰা কেনেধৰণৰ হেল্প পাইছিলা, বা তুমি প্ৰিপেৰেশ্যন বা নোটছ বনোৱা সম্পৰ্কত এনে কিবা ক'বা নেকি? একচুৱেলি স্কুলৰ ছাৰসকলৰ বিষয়ে মই প্ৰথমতে ক'ব লাগিব। সকলোৱে মোক একদম মানে ছাপৰ্ট কৰিছিল আৰু সহায় কৰিছিল। আৰু বিশেষকৈ মোৰ ছায়েন্সৰ বাবে মই প্ৰশান্ত বনিয়া ছাৰক নাম ল'বই লাগিব। তেওঁ বহুতখিনি হেল্প কৰিছে। তেওঁৰ পৰা মানে আচলতে নভবাকৈ মানে ইমানখিনি হেল্প পাইছোঁ, ছাৰৰ কথা ক'বই লাগিব। এই মুহূৰ্তত তোমালোকৰ মা আচলতে মোৰ বৌ হয়, বৌৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ছোৱালী আজি ধুনীয়া ৰিজাল্ট কৰিছে, আমি অত্যন্ত সুখী ওচৰ চুবুৰীয়া হিচাপে। আপুনি এই মুহূৰ্তত আপোনাৰ মনোভাৱ কেনে? বহুত ভাল লাগিছে, মই এনেকুৱা হ'ব বুলি মই ভবা নাই। প্ৰণামিকাই যিখন বিদ্যালয়ত তেওঁ বিদ্যালয়ৰ পৰা ৰিজাল্ট ল'বলৈ সক্ষম হৈছে, সেই বিদ্যালয়ত তেওঁ গতিকে আমাৰ হৰিণী বৌ যি আমাৰ বৌ মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিম। আপুনি ছোৱালীৰ ক্ষেত্ৰত আপুনি কি কষ্ট কৰিছিলে, এনে কি কষ্ট কৰাৰ বিনিময়ত আচলতে আপোনাৰ যি সন্তান, এই সন্তানে আচলতে আমাৰ ওচৰে পাঁজৰে আচলতে জ্যোতিষ্কৰ হিচাপে আমাক দেখা দিছে?
তাইক মই কৈয়ে থাকোঁ বোলো তুমি ভালকৈ পঢ়া, পৰীক্ষা আহি আছে, তাই অলপ লাইটৰ অকণমান অসুবিধা আছিলে, হ'লেও বহুত মানে লাইট এটা দি হ'লেও তেওঁক মানে সেইকেইদিন কেইদিনমান পঢ়িব পৰা নাছিলে। তেওঁ লাইটটো দিয়াৰ কাৰণেহে কেইদিনমান মানে ভালকৈ অকণমান পঢ়িব পৰা হৈছিলে। বহুত সকাহ পালোঁ আৰু বহী কাগজো তেওঁ বহুত আনি দিয়ে। প্ৰণামিকা বৰাৰ দেউতাক উপস্থিত আছে, দেউতাকৰ মনোভাৱ এই মুহূৰ্তত আপোনাৰ মনোভাৱ কেনে? আপোনাৰ ছোৱালীয়ে ধুনীয়া ৰিজাল্ট কৰিছে, আমাৰ ওচৰত উজ্জ্বল তেওঁ জ্যোতিষ্ক হয়, আপোনাৰ এই মুহূৰ্তত কেনে ভাৱ, কেনে অনুভৱ? মইতো বেমাৰী মানুহ, মই একো সহায় কৰিব নোৱাৰিলোঁ। তাই বহুত কষ্ট পঢ়িলে, ভবা নাছিলোঁ যে তাই পাছ কৰিব বুলি, কিন্তু আজি মনটো দুখত পৰিছে। তেওঁ যিমানখিনি আচলতে ছোৱালীৰ সম্পৰ্কত কষ্ট কৰিব লাগিছিলে সিমানখিনি আচলতে তেওঁ বিভিন্ন দিশত, তেওঁ স্বাস্থ্য সংক্ৰান্তীয়ে হওক বা বিভিন্ন ধৰণৰ দিশতে হওক তেওঁ আচলতে অপাৰগতা প্ৰকাশ কৰিছে। যদিও এই মুহূৰ্তত আচলতে একমাত্ৰ জীয়ৰীৰ যি ৰিজাল্ট, এই ৰিজাল্ট লৈ অত্যন্ত সুখী আনন্দত তেওঁ উৎসুক হৈছে। গতিকে এই মুহূৰ্তত আচলতে ভগৱানে সকলো পিনে দি আমাক সহায় কৰক। আমাৰ প্ৰণামিকা বৰাই আচলতে এটা ভাল দিশত আকৌ এবাৰ আহিছোঁ। এই তুমি আগন্তুক দিনত তুমি বিজ্ঞান শাখাত ভৰ্তি হৈ তুমি পঢ়িম বুলি ভাবিছা হায়াৰ ছেকেণ্ডেৰী, তোমাৰ আগন্তুক এইম কি, তুমি কি হ'বলৈ মন কৰা? একচুৱেলি মেডিকেল লাইনত মোৰ পঢ়িবলৈ খুব মন আছে আৰু সেইটো কাৰণে ছায়েন্সত এডমিশ্যন ল'ব বিচাৰোঁ। আৰু ওচৰে পাজৰে একচুৱেলি আমাৰ ছায়েন্সৰ তেনেকৈ কলেজ নাই, গতিকে অসুবিধা হৈছে আৰু প্ৰাইভেটকৈ ল'বলৈও আমাৰ ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল হয়, গতিকে বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। আচলতে ক'ত এডমিশ্যন ল'ম, কেনেদৰে ল'ম আচলতে সঠিক কৰিব পৰা নাই। তেওঁলোকে পাৰে যদি, মোৰ ছায়েন্সত যিহেতু পঢ়িবলৈ মন আছে, গতিকে তেওঁলোকে যদি অকণমান সহায় কৰে তেতিয়া বহুত। প্ৰণামিকা বৰাই আমাক এটা বিশেষ ধৰণৰ কথা তেওঁ জনাইছে যে তেওঁ যিহেতু মেডিকেল লাইনত যাবলৈ মন আছে, ঘৰুৱাভাৱে তেওঁ আৰ্থিকভাৱে আচলতে এইখিনিত তেওঁ যেন ক'ৰবাত ফেইলাৰ হ'বলৈ এনেকুৱা এটা সম্ভাৱনা তেওঁ দেখিছে, অত্যন্ত মন আছে। 5টা বিষয়ত তেওঁ লেটাৰ পাইছে। আমাৰ ওচৰ চুবুৰীয়া হিচাপে মই আচলতে অত্যন্ত গৌৰৱান্বিত। আমাৰ সদাশয় ব্যক্তি যোনেই নহয়, আমাৰ এই ভিডিঅ'টো যিসকল লোকে চাইছে তেওঁলোকে অনুভৱ কৰক। আমাৰ টেঙাপথাৰ গাঁও, নাৰায়ণপুৰৰ টেঙাপথাৰ গাঁও, এই গাঁওখনৰ আমাৰ বাসিন্দা হয় আৰু মোৰ ঘৰৰ ওচৰৰ তেওঁ বাসিন্দা হয়। তেওঁ অত্যন্ত ধুনীয়া এটা ৰিজাল্ট কৰিছে, তেওঁ মেৰিটিয়াছ হয়, মই সম্পূৰ্ণৰূপে জানো। তেওঁ অত্যন্ত কষ্ট কৰিছে, যিহেতু দেউতাক অকণমান শাৰীৰিকভাৱে অকণমান অসুবিধা আছে আৰু মাকে যিমানখিনি পাৰে আচলতে চেষ্টা কৰিছে। আৰু এই চেষ্টাখিনি আঁৰত আচলতে বহুত কথাই লুকাই থাকে। আমাৰ চৰকাৰেও এনেকুৱা ছাত্ৰ ছাত্ৰীক আচলতে কিবা প্ৰকাৰে যদি সহায় কৰে, তেওঁলোকৰ যি লক্ষ্য উদ্দেশ্য আচলতে আগত আছে, মহান যি লক্ষ্য আছে, এই লক্ষ্যত তেওঁলোকে উপনীত হ'ব পাৰে। তেওঁলোকৰ ডাঙৰ সপোন আছে, এই সপোনখিনি যাতে আমাৰ চৰকাৰে পূৰণ কৰিব পাৰে, তাক লৈ মই এই ভিডিঅ'ৰ সহায়ত আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। গতিকে এই ভিডিঅ' আপোনালোকে যদি চাইছে, তেওঁ প্ৰণামিকা বৰাৰ মনৰ অনুভৱ আপোনালোকে অনুভৱ কৰক। তেওঁক আগুৱাই যোৱাত যাতে সদাশয় লোকে যাতে হেল্প কৰিব পাৰে, মই আচলতে এই ভিডিঅ'টো সেইকাৰণে বনাবলৈ চেষ্টা কৰিলোঁ। আৰু মোৰ মন্তব্য ইমানেই আছিল।